নমস্কাৰ টেক প্ৰতিদিন আসাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকক জনাই দিম কিদৰে আপোনাৰ মোবাইলত আপোনাৰ অসমৰ ভাৰতবৰ্ষ তথা সমগ্ৰ বিশ্বৰ সকলো FM ৰেডিঅ'সমূহ আপোনাৰ মোবাইলত কিদৰে আপুনি অনলাইনত শুনিব পাৰি হয় এন্ড্ৰইড ফোনত মাত্ৰ এটাহে এপ্লিকেশ্যন আছে যোনটো এপ্লিকেশ্যনৰ দ্বাৰা আপুনি অসম ভাৰতবৰ্ষ তথা সমগ্ৰ বিশ্বৰ FM ৰেডিঅ'সমূহ আপুনি অনলাইনত অতি সহজে শুনিব পাৰি গতিকে আজিৰ ভিডিঅ'টোত আমি জানা হওক কিদৰে আপুনি আপোনাৰ মোবাইলৰ ভিতৰত আপুনি সমগ্ৰ বিশ্বৰ FM ৰেডিঅ'সমূহ শুনিব পাৰি গতিকে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনাৰ মোবাইলৰ ভিতৰত যদি আপুনি সমগ্ৰ বিশ্বৰ FM ৰেডিঅ'সমূহ শুনিব বিচাৰে তেন্তে আপুনি ইয়াত দেখা এই এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব এই এপ্লিকেশ্যনটো আপুনি ক'ত কেনেকৈ পাব আপোনাক ভিডিঅ'টোৰ শেষত জনাই দিম গতিকে আপুনি ভিডিঅ'টো শেষলৈ চাই থাকিব এতিয়া আমি জনোৱা হওক এই এপ্লিকেশ্যনটো কেনেকৈ ব্যৱহাৰ কৰে এই এপ্লিকেশ্যনটো আপুনি ডাউনলোড কৰাৰ পাছত এইদৰে ওপেন কৰিব ওপেন কৰিলে এইদৰে ফাৰ্ষ্ট আপোনাৰ কিছুমান সময় আপোনাৰ লোডিং হ'ব তাৰ পাছত অটোমেটিকলি এইদৰে অন হৈ যাব এতিয়া আপুনি ইয়াত দেখা পাইছে সমগ্ৰ ঘূৰণীয়া পৃথিৱীখন এতিয়া আপুনি ইয়াত যে এই পৃথিৱীখনত দেখা পাইছে যে কিছুমান আপোনাৰ সেউজীয়া ৰং এই সেউজীয়া ৰংবোৰে হৈছে পৃথিৱীৰ সমগ্ৰ FM ষ্টেচনসমূহ আপুনি এতিয়া এই FM ষ্টেচনসমূহলৈ জুম কৰি লৈ যাব লাগিব মই আপোনাক সবিশেষ দেখাই দিম কিদৰে আপুনি জুম কৰি লৈ যাব এতিয়া অকমান লোডিং হৈ আছে লোডিং সম্পূৰ্ণ হলে আপুনি FM ষ্টেচনসমূহলৈ আপুনি জুম কৰি লৈ যাব পাৰিব আপুনি FM ৰেডিঅ' ষ্টেচনসমূহ শুনিব পাৰিব চাওক এতিয়া লোডিং সম্পূৰ্ণ হৈ গৈছে এতিয়া আপুনি এই যে আপুনি প্লাস চিন দেখা পাইছে এই প্লাস চিনটো মই ইয়াত দেখা এই হেউজিয়া যেটো এটা ফুটফুট আছে এই ফুটটো লৈ যাব লাগিব চাব এতিয়া মই মুভ কৰি লৈ যাম তাৰপিছত আপুনি গম পাব যে এই ফুটটো লৈ যোৱাৰ লগে লগে এটা FM ৰেডিঅ' ষ্টেচন ডিটেক্ট কৰিব আৰু লগে লগে এই ৰেডিঅ' ষ্টেচন বৰ্তমান কি বাজি আছে লাইভ এই লাইভ আপোনাৰ বাজি উঠিব চাওক বৰ্তমান মই এতিয়া মেপখন আমাৰ অসমৰ ওচৰে পাজৰে লৈ আনিছো ইয়াৰ ভিতৰত যদি যিকোনো ধৰণৰ ৰেডিঅ' ষ্টেচন থাকে তেন্তে লগে লগে অটোমেটিকলি ডিটেক্ট কৰিব আৰু ৰেডিঅ' ষ্টেচন বৰ্তমান লাইভ কি বাজি আছে ইয়া বাজি উঠিব চাওক মই এতিয়া বিচাৰিম ইয়াত এউজা ফুড আছে নাই যদি এউজা ফুড পাওঁ তেন্তে মই তাৰ ওচৰলৈ যাম এউজা ফুডটোৰ ওচৰলৈ আৰু এউজা ফুডটোৰ ওচৰত যোৱাৰ লগে লগে ৰেডিঅ' ষ্টেচনটো ডিটেক্ট কৰিব আৰু লগে লগে মোৰ মোবাইলত বাজি উঠিব চাওক মই এটা এউজা ফুড পালো গতিকে এউজা ফুডটোৰ ওচৰত লৈ যোৱাৰ লগে লগে ডিটেক্ট কৰি বাজিব ধৰিছে আপুনি নিশ্চয় শুনা পাইছে এইদৰে এতিয়া মই ওচৰত থকা এই এউজা ফুডটোলৈ লৈ যাম অৰ্থাৎ এই ৰেডিঅ' ষ্টেচন লৈ যাম আপুনি দেখিব যে এতিয়া এই ৰেডিঅ' ষ্টেচন যি বাজি আছে বাজিব আপুনি নিশ্চয় শুনা পাইছে বাজিছে অলপ নেটৱৰ্ক ডিস্টার্ব দিছে গতিকে ভালকৈ বজা নাই যদি নেটৱৰ্ক ভাল হৈ থাকে তেন্তে ইয়াত খুব অতি ধুনীয়াকৈ বাজে এতিয়া মই এই প্লাস চিনটো অসম নৰ্থ ইষ্টৰ পৰা বাদ দি মই মুম্বাই সাইডত লৈ যাম চাওক মই আহিলো মহাৰাষ্ট্ৰ ফালে মহাৰাষ্ট্ৰত ইয়াত দেখিছে বিভিন্ন ধৰণৰ বহুত ৰেডিঅ' ষ্টেচন দেখা পাইছে এই ফুটবোৰে ৰেডিঅ' ষ্টেচনবোৰ গতিকে মই ইয়াত এটা ৰেডিঅ' ষ্টেচন লগাই চাম লগালো চাওক লগোৱাৰ লগে লগে এটা বাজিব ধৰিছে ৰেডিঅ' চলাপুৰী বুলি এটা ডিটেক্ট কৰিছে আপুনি ইয়াত দেখা পাইছে গতিকে আপুনি ইয়াত এই ভাৰত মেপটোৰ ভিতৰত যিমান কেইটা হেউজা ফুট দেখিছে এই হেউজা ফুটবোৰ ওচৰত লৈ গ'লেই লগে লগে এই ৰেডিঅ' ষ্টেচনবোৰ ডিটেক্ট কৰিব আৰু আপোনাৰ মোবাইলত বাজি উঠিব এতিয়া মই আপোনালোকক ভাৰতৰ পৰা ফৰেন দেশলৈ লৈ যাম চাওক এতিয়া মই এই প্লাস চিনটো ভাৰতৰ বাহিৰলৈ লৈ যাম এতিয়া আপুনি চাব ভাৰতৰ বাহিৰত হোৱাৰ পিছত যেতিয়া মই যোনটো পোৰ্টত লগাম এই ফুটটোৰ লগে লগে ৰেডিঅ' ষ্টেচন ডিটেক্ট কৰি পিনি আপোনাক লগে লগে তাত বাজি উঠিব এতিয়া চাওক মই প্লাস চিনটো লৈ গৈছো ইউৰোপ দেশলৈ চাওক ইয়াত আপুনি ইউৰোপ দেশত দেখা পাইছে বিভিন্ন ধৰণৰ ৰেডিঅ' ষ্টেচন আপুনি অজস্ৰ আছে আপুনি গতিকে আপুনি ইয়াত অকমান জুম কৰি ল'ব জুম কৰি লৈ যিকোনো এটা ৰেডিঅ' ষ্টেচন আপুনি তাত লগালে আপোনাৰ লগে লগে এই ৰেডিঅ' ষ্টেচনত বৰ্তমান লাইভ কি বাজি আছে আপোনাৰ মোবাইলত বাজি উঠিব এতিয়া মোৰ প্লাস চিনটো ORF ৰেডিঅ' ষ্টেচনত ডিটেক্ট হৈ আছে গতিকে মোৰ ORF ৰেডিঅ' ষ্টেচনত যি বাজি আছে মোৰ মোবাইলটোতে বাজি আছে আপুনি নিশ্চয় শুনা পাইছে চাওক এতিয়া মই প্লাস চিনটো অকমান হিলাই দিলো গতিকে ৰেডিঅ' ষ্টেচনটো এতিয়া ৰেডিঅ' প্লাস ষ্টেচনটো এতিয়া বাজি আছে আপুনি নিশ্চয় শুনা পাইছে গানবোৰ
গতিকে এনেদৰে আপুনি এই এপ্লিকেশ্যনৰ দ্বাৰা আপুনি এই সেউজীয়া ফুটবোৰ য'ত আছে তাত আপোনাৰ প্লাছ চিনটো লগাই আপোনাৰ ৰেডিঅ' ষ্টেচনবোৰ আপুনি শুনিব পাৰিব। গতিকে এতিয়া আপুনি বুজি পালে চাগে। এতিয়া আমি জনা হওক এই এপ্লিকেশ্যনটো আপুনি ক'ত পাব। এই এপ্লিকেশ্যনটো পাবলৈ হ'লে আপুনি গুগল প্লে ষ্ট'ৰত যাব আৰু গুগল প্লে ষ্ট'ৰত গৈ আপুনি চাৰ্চ কৰিব ৰেডিঅ' গাৰ্ডেন বুলি। তাৰপিছত আপুনি ৰেডিঅ' গাৰ্ডেন বুলি চাৰ্চ কৰিলে এটা এপ্লিকেশ্যন পাব ৰেডিঅ' গাৰ্ডেন বুলি। আপুনি এই ৰেডিঅ' গাৰ্ডেন এপ্লিকেশ্যনটো আপুনি ডাউনলোড কৰি ইনষ্টল কৰিব। আৰু এই এপ্লিকেশ্যনটো ইনষ্টল কৰাৰ পাছত আৰু আপোনাৰ কোনো কাম নাই। আপুনি এই এপ্লিকেশ্যনৰ দ্বাৰা সমগ্ৰ বিশ্বৰ FM ৰেডিঅ'সমূহ আপুনি শুনি থাকিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল পালে আপুনি লাইক কৰিব, পৰামৰ্শ হিচাপে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।